নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো গমটো পাইছে থিয়নামৰ ৰেকৰ্ড হ'বলৈ গৈ আছে প্ৰথমতে অসম বুক অফ ৰেকৰ্ড হ'ব তাৰে প্ৰস্তুতি চলি আছে আৰু ইয়াৰ লগে লগে হয়তো ৱৰ্ল্ড ৰেকৰ্ডো হ'ব তাৰ বাবেও যোজা চলি আছে আৰু আপোনালোকক আজি হেয়াই দেখুৱাই আছো কেনে ধৰণে প্ৰস্তুতি চলি আছে আমি উপস্থিত আছো হাউলিৰ ৰাস মন্দিৰত য'ত 24 আগষ্টত য'ত ৰেকৰ্ডিংটো হ'ব য'ত ৰেকৰ্ডটো হ'ব তাতেই উপস্থিত আছোঁ আৰু এয়া পিছফালে গোটেইখিনি ভিৰ হৈ আছে আৰু আখৰা চলি আছে আপোনালোকক দেখুৱাই থাকিম আৰু ভিডিঅ'টো চাই থাকিব এইফালে মাও আছে মাও কৰিব ময়ো কৰিম গতিকে ভিডিঅ'টো দেখুৱাম আৰু অহাকাইলৈ নহয় ডাইৰেক্ট আৰু হেৰিৰে হ'ব 24 তাৰিখে হ'ব অহা 24 আগষ্টত ৰেকৰ্ডটো হ'বলৈ গৈ আছে হেয়া ভিডিঅ' যদি সম্ভৱ হয় আপোনালোকলৈ বুলি আগবঢ়াই আনিম কিন্তু তেতিয়ালৈকে আপোনালোকে প্ৰেক্টিছখিনিয়ে চাওক আৰু দেখুৱাই আছোঁ
এনেধৰণে পূৰ্ণগতিত আখৰা চলি আছে আৰু অহা 24 আগষ্ট 2025 তাৰিখে হাউলিৰ ৰাস মন্দিৰত আসাম বুক অফ ৰেকৰ্ডত থিয় নামৰ নাম সন্নিৱিষ্ট হ'ব গোটেই নামনি অসমৰ প্ৰায়ভাগ মহিলা তাত একগোট হ'ব খুব ভাল লাগিব সেই দিনটো গতিকে আশা থাকিল সেইদিনা আপোনালোকক মই ভিডিঅ'টো দেখাব পাৰিম বুলি আজিৰ কাৰণে এই ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় মাগিছোঁ যদি চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুৰা নাম প্ৰেক্টিছ কৰি ভাগৰ লাগি গৈছে গতিকে এয়া মোৰ ভাগৰুৱা অৱস্থাৰ এটা ক্লিপ নতুন এক ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই